নমস্কাৰ, মই কাতিৰাম বড়ো বড়োলেণ্ড বিধান পৰিষদৰ অধ্যক্ষ। ইতিমধ্যে প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি BTC চৰকাৰ, এই BTC চৰকাৰ অহা 20 ডিচেম্বৰত চলিত মাহৰ 20 ডিচেম্বৰত 2 বছৰ সমাপ্ত কৰিবলৈ গৈ আছে। তো এই 2 বছৰত মই অধ্যক্ষতা কৰি যিখিনি দেখিছোঁ যে আমাৰ বিধান পৰিষদত যোৱা 15টা বছৰত যিখিনি ইয়াত মানে সিজিল হোৱা নাছিলে, কিন্তু এইবাৰ 2টা বছৰৰ ভিতৰত আমাৰ বিধান পৰিষদৰ BTC বিধান পৰিষদৰ যিখিনি মানে সিজিলতাতে এতিয়া আহিছে আৰু অতি শীঘ্ৰে ইতিমধ্যে আমাৰ BTC বিধান পৰিষদ আৰু আমাৰ BTC সেক্ৰেটাৰিয়েট এই দুটাৰ মাজত আমাৰ পাৰ্থক্য আমি যোৱা 15টা বছৰত আমি দেখা পোৱা নাছিলোঁ, কিন্তু এইবাৰ 2টা বছৰত আমি BTC বিধান পৰিষদ আৰু আমাৰ BTC সেক্ৰেটাৰিয়েট এই দুটাৰ ভিতৰত খুকিয়া এটা স্থাপন আমাৰ ইয়াত হৈছে। আৰু এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো হোৱাৰ পিছত নিশ্চয় আমি আমাৰ BTC বিধান পৰিষদটো আমি খুকিয়াকৈ ইয়াত চলাই নিয়াত আমাৰ বহুত মানে আমি সফল হ'ম আৰু দেখিছোঁ নিশ্চয় এইটো অতি শীঘ্ৰে হ'বলৈ গৈ আছে। আৰু আমি এই 2022 চনৰ যিটো 2 বছৰ আমাৰ ইয়াত BTR প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ ইয়াৰ ভিতৰত এইটো সমাপ্ত হ'ব। আৰু এতিয়া যিখিনি আমাৰ বিধান পৰিষদৰ যিখিনি কাম কাজ, এই কাম কাজসমূহ বিধানসভা চলি থকা সময়তো আমাৰ সুন্দৰভাৱে চলাই নিয়াৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত যিখিনি মানে শাসক পক্ষ আৰু বিৰোধী পক্ষৰ যিখিনি অংশগ্ৰহণ, এই শাসক পক্ষ আৰু বিৰোধী পক্ষৰ যিখিনি অংশগ্ৰহণ, এই অংশগ্ৰহণো খুব মানে শলাগি ল'বলগীয়া হৈছে। আৰু নিশ্চয় বৰ্তমান আমাৰ বিধান পৰিষদৰ BTC বিধান পৰিষদৰ যি সদন বা যি আমাৰ যি এছেম্বলি সেশন, এই সেশনটো খুব সুন্দৰভাৱে চলাই নিবলৈ আমি সক্ষম হৈছোঁ। আনপিনে আমি দেখিছোঁ যে এই 2টা বছৰৰ ভিতৰতে যিটো মানে এটা সময়ত এই BTC অঞ্চলত 4খন জিলা আছিলে, এই 4খন জিলা আজি বৰ্তমান 2টা বছৰৰ ভিতৰত ইয়াত 5টা জিলা হৈছে। আৰু এই 5খন যি জিলা বা BTR অঞ্চল, এই BTR অঞ্চলটো বৰ্তমান আমি দেখিছোঁ যে ইয়াত সম্পূৰ্ণৰূপে এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰাটো আমি পৰিলক্ষিত হৈছে। আৰু নিশ্চয় বৰ্তমান সময়ত শান্তি বিৰাজ হোৱাৰ কাৰণে, শান্তি ইয়াত অহাৰ কাৰণে এই সমগ্ৰ BTR অঞ্চলতে ইয়াত নিশ্চয় যিখিনি মানে উন্নয়নৰ কাম কাজ, এই উন্নয়নৰ কাম কাজো ইয়াত নিশ্চয় আগবাঢ়িব পাৰিছে। ইয়াৰ ৰাজহুৱা উন্নয়নৰ কথাই কওক, ব্যক্তিগত উন্নয়নৰ কথাই কওক বা চৰকাৰী কাম কাজৰ উন্নয়নৰ কথাই কওক, সকলো দিশত ইয়াত উন্নয়নৰ যিখিনি কাম কাজ, এইটো কাম কাজ নিশ্চয় সুন্দৰভাৱে আগবাঢ়ি যোৱাটো আমি দেখিছোঁ। তো সামগ্ৰিকভাৱে আমি 2 বছৰৰ যি প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি BTC চৰকাৰ, এই BTC চৰকাৰটো আমি সফলতা অৰ্জন কৰা বুলি আমি নিশ্চয় ক'ব পাৰোঁ। আৰু ইয়াৰ একেলগতে ইয়াত যে শান্তি বিৰাজ কৰিছে, ইয়াত উন্নয়নৰ কাম আগবাঢ়িছে, তো আমি নিশ্চয় আগন্তুক যিখিনি সময়, এই সময়তো আমি ইয়াত শান্তি বিৰাজ ৰাখি আৰু আমাৰ যি বড়োলেণ্ড বিধান পৰিষদৰ যিখিনি মানে কাম কাজ, এই কাম কাজটো সুন্দৰভাৱে আমি আগবাঢ়ি লৈ যাব পাৰিম।